তো মানে সামনে যেটা আমরা আসাদুদ্দিন ওবেসি সাহাবাইতরা এদিনকে আপনারা প্রমাণ হইলেইবা যে ভিতরে যে সাফাইল মানুষ আসুন ডরাইয়া লুকাইলে আসুন সেও ডরাইবার দরকার নাই ইনশাল্লাহ ও এদিন দেখিলেইবা আপনি দুধ কা দুধ পানি কা পানি হইব। হয় মই বৰ্তমানে উপস্থিত দবকাৰ ইকবাল ৰছিদ চাহাবৰ ঘৰত দেখিবলৈ পোৱা গৈছে বিন্নাকান্দি সমষ্টিত দবকাৰ পৰা যদি আপোনালোকে পশ্চিম ফালে নিৰ্বাচনী প্ৰচাৰৰ তুংগত তুলিছে তেনেহ'লে এগৰাকী ইকবাল ৰছিদে দেখিবলৈ পোৱা গৈছে গৰম বতাহ বলিছে AIDF দলৰ। এতিয়া ইকবাল ৰছিদে কি কয় আমি তেখেতৰ পৰা জানিব বিচাৰিম। আসসালামু আলাইকুম রহমতুল্লাহি বারকাতু। আই উইল কন্টিনিউ ইন সিলেটি যে জায়গাতে আমরা সব মানছি না মানে ওখানে কইতাম চাই যুবকল লুকাইয়া আসলা তা আমি যাওয়াই আমি লোকেল ভুয়া টাকায় সারা সাবস পাইছুন আমার দেখিয়া সাবস পাইছুন মানে তাই দেখুন লোকেল ভুয়া আমি এখন তার জিম্মেদারি লইছি। আর যে জায়গাতে আমরা সুপ্রিমো আমরা বদরুদ্দিন আজমল সাহেব তার উপরে আমার উপরে বিশ্বাস দেখাইছেন আমার লগে আমার যুব ভাই তো বিশ্বাস দেখাইছেন আমার লগে আমার টিম আছে টিমের মাঝে আমরা ডবহার সিদাই ভাই আসুন আর বহুত অন্য মুরব্বীসকল আসুন সারার নাম লওয়া যায় না। আর তো মানে সামনে যেটা আমরা আসাদুদ্দিন ওবেসি সাহাবাইতরা এদিনকে আপনারা প্রমাণ হইলেইবা যে ভিতরে যে সাফাইল মানুষ আসুন ডরাইয়া লুকাইলে আসুন সেও ডরাইবার দরকার নাই ইনশাল্লাহ ও এদিন দেখিলেইবা আপনি দুধ কা দুধ পানি কা পানি হৈ যাব। কিমান ভোটত আপোনালোকৰ নেতাগৰাকী মৌলানা বদৰুদ্দিন আজমলৰ জয়ী হ'ব বুলি আপোনালোকে ভাবে? এইটো তো মই ক'ব নোৱাৰো কিন্তু ইনশাল্লাহ দে উইল ক্ৰছ 1,50,000 1,50,000 ওপৰত হ'ব ইনশাল্লাহ। ইনশাল্লাহ। আৰু আপুনি যোগদান কাৰ্যসূচী কেনেধৰণৰ হৈ আছে বা ৰাইজৰ সঁহাৰি আপুনি বিন্নাকান্দি সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাইছে যোগদান কাৰ্যসূচী কেনেকুৱা? এইটো আপুনি যদি সুধিছে তো মই ক্লিয়াৰ কাট কৈ দিওঁ মই 10 বছৰ সিৰাজউদ্দিন আজমল এক্স MLA লগত আছিলোঁ বৰ্তমানো MLA চৰি তেওঁৰ লগত আছিলোঁ মই তেওঁ মানে মোক মোৰ লগত বহুত ক্ল'জ ৰিলেশ্যন তেওঁ মোক এটা কথা কৈছে মানে ভাতিজা এদিন চাবি মই মানে মোৰ কাৰণে মানুহ নাহিব মানে মই যেটো কাম কৰিছোঁ এইটোৰ ৰিজাল্টৰ কাৰণে মানুহ আহি মোক ভোট দিব এইটো একদম ক্লিয়াৰ কাট হৈ গৈছে এইবাৰ মানে আপুনি ৰাস্তা দেখো দলং দেখো দুখীয়া মানুহৰ ঘৰ দেখো সব কিছু খালি এইবাৰ এটা মানে প্ৰব্লেম আছে এই মানে পঞ্চায়তো মানে ৰাস্তাগুলো অলপ হেৰি এইটো বদৰুদ্দিন সাহেবে একদম কড়ক নিৰ্দেশ দিছে আমাক মানে এইবাৰ খেলা হ'ব। নিৰ্বাচনী প্ৰচাৰ আপুনি চলাই আছে উন্নয়নৰ বহুত আপোনালোকৰ ইস্তেহাৰ আছে কিভাৱে য'ত য'ত আপোনালোকে প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি হিচাপত কাম কৰিব নেকি মৌলানা বদৰুদ্দিন আজমল বিধায়কসকলে? হয় হয় 100% ভেৰি গুড কুৱেশ্যন। মোক এইজন মানে মোক বদৰুদ্দিন আজমল চাহাবে মোক কৈছে মানে এইবাৰ তেওঁৰ মানে চব বিজনেছ পাতি সব তেওঁৰ ল'ৰা আপুনি এই জাষ্ট মিছ কৰি আমাৰ ঘৰত আহিছোঁ আব্দুৰ ৰহমান আজমল চাহাব তেওঁৰ হাতত তেওঁৰ ল'ৰা আৰু আব্দুৰ ৰহিম ভাই চবৰ হাতত স্প্ৰেড হৈ গৈছে তেওঁ মানে কি এতিয়া টেনশ্যন ফ্ৰী তেওঁৰ একই উদ্দেশ্য কি আমাৰ সমষ্টিত কেনেকুৱা এই কাৰণে এইবাৰ তেওঁ ইয়াত থাকি তেওঁ আমাৰ মাজত থাকি তেওঁ কাম কৰিব 100% এইটো মোক জনাই দিছে মানে তেওঁৰ যে এটা প্ৰব্লেম আছিল বিজনেছ চব কেইটা মানে ল'ৰাবিলাকৰ হাতত দি দিছিল একদম ফিনিচিং। বিৰোধীয়ে কৈছে মৌলানা বদৰুদ্দিন আজমল তেখেত এই সমষ্টিৰ পৰা আঁতৰি যাব ল'ৰাসকলক আকৌ দিয়া হ'ব আগৰ নিচিনা মানুহক হেৰি কৰিব একদম মিছা কথা। এতিয়া লোকেল আমি লগত থাকিম আমাৰ লোকেল ভাই বন্ধুসকল থাকিব চবজন থাকিব আৰু এইবাৰ মানে খুব ভাল হ'ব।